বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ পল্লৱ গগৈ নিউলৈ। এতিয়া যাওঁ ব'লক, আমি যোৰহাটলৈ যাম ব'লক। আপোনালোকে কি কাৰণে মই যোৰহাটলৈ যাওঁ আপোনালোকে চাই থাকিব ভালদৰে, আৰু আপোনালোকে বহু কথা তাৰ পৰা এই ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব পাৰিব। এতিয়া যাওঁ ব'লক। এতিয়া বৰ্তমান আমি ৰাস্তাৰে আহি আছোঁ, গাড়ীত উঠিম আৰু যাম। বৰ্তমান আপোনালোকে দেখিছে ট্ৰেক্টৰ ইঞ্জিনটো লৈ আহিছোঁ গাড়ীত তুলি, আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, ভালদৰে চাই থাকক। এয়া আমি আহি আছোঁ, আপোনালোকে দেখিছে। আৰু এই ৰাস্তাৰে যদি আপোনালোকে যাওঁ বুলি ভাবে, আপোনালোকে যোৰহাট, গোলাঘাট, আপোনাৰ নগাঁও, গুৱাহাটী যাব পাৰিব। এয়া আমি পাইছোঁ ঢেকীয়াখোৱা বৰনামঘৰ গেট। আপোনালোকে এইফালে ঢেকীয়াখোৱা যাব পাৰিব। আৰু অলপ আগৰ আছে মইনাপুৰীয়া নামঘৰ, যিহেতু আমি শিৱসাগৰ ফালৰ পৰা গৈছোঁ। এয়া আপোনালোকে দেখিছে মইনাপুৰীয়া নামঘৰ গেট। আৰু আপোনালোক যদি ইয়ালৈ আহিব বিচাৰে, যিসকল অহা নাই, আপোনালোক এই ৰাস্তাৰে আহিলে মইনাপুৰীয়া আৰু বৰনামঘৰ দেখা পাব। এইয়া অৱশেষত পাইছোঁহি। আপোনালোকে এইফালে যোৰহাট টাউন যাব পাৰিব। এইখনেই হ'ল ভোগদৈ নৈ, আৰু ভোগদৈ নৈ পাৰ গৈছোঁ। আৰু এইখন আপোনালোকে মাৰ্কেট দেখা পাইছে, যিখন মাৰ্কেট এতিয়া বৰ্তমান COVID-19ত হৈ আছে। যিহেতু ইমান ডাঙৰ বজাৰ, তাত বহু লোকে মাস্ক পৰিধান কৰা নাই। আৰু ৰাইজলৈ মোৰ এটাই অনুৰোধ, যাতে সকলোৱে মাস্ক পৰিধান কৰক, চেনিটাইজ ইউজ কৰক, আৰু নিজৰ লগতে সকলো পৰিয়াল সুৰক্ষিত হৈ থাকক।
আমি পালোগৈ ভোগদৈ পাৰ হৈ। এয়া দেখিছে আমি সেই মেকানিকজনৰ ঘৰলৈ আহিছোঁ, যিহেতু ট্ৰেক্টৰ ইঞ্জিনটো লৈ আহিছোঁ। আৰু এয়া আমি পামগৈ আৰু অলপ আছে তেখেতৰ ঘৰ পামগৈ। এয়া আপোনালোকৰ ঘৰতো যদি কেম্পো গাড়ী আছে, আপোনালোকে ভাল কৰিব পাৰিব, তেখেতক লগ কৰি। আৰু এয়া আমি পালোগৈ তেখেতৰ ঘৰ, আৰু গাড়ী চাড়ীৰ পৰা নমাই লওঁ আৰু ইঞ্জিনটো। ইঞ্জিনটো এতিয়া আমি নমাই ল'লোঁ আৰু তেখেতে খুলিবলৈ ষ্টাৰ্ট কৰিছে। এয়া দেখিছে আপোনালোকে। আৰু তেখেতে আমাক জনালে যে ওপৰৰ হেড গেছকেটখন ফাটি আপোনাৰ যিটো পিষ্টনত পানী জমা হৈ স্পট বহিল, আৰু সেইবাবে সেই ৰিং ছেটটো চেঞ্জ কৰা হ'ল। দোস্ত, আমি এতিয়া ঘৰ আহি পালোহি আৰু ইয়াত মানে ৰাখিছোঁ। তাৰ পিছতহে আপোনাৰ গাড়ীলৈ তুলিম আৰু সেয়া খুলি মেলি থৈ দিছোঁ, দেখিছে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।